নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মুচি কঁঠালৰ তৰকাৰী বনাবলৈ লৈছোঁ আৰু এনেকুৱাকৈ তৰকাৰীখন বনাই চালে মাংসৰ দৰকাৰে নহয়। আৰু তাৰ বাবে প্ৰথমতে মই এনেকুৱা সৰু সাইজৰ মানে যিটো মুচি কঁঠাল বুলি কোৱা যায় তো সেইটো লৈছোঁ আৰু এইখিনি মই এতিয়া এনেকুৱাকৈ ৰেডি কৰি লৈছোঁ। তাৰ বাবে প্ৰথমতে লৈছোঁ মই দুটা ডাঙৰ সাইজৰ আলু, এনেকুৱা এটা পিঁয়াজ আৰু কঁঠালখিনি সৰু সৰুকৈ কাটি লৈছোঁ এইটো সাইজত। আৰু মই কঁঠালখিনি বইল নকৰোঁ, গতিকে সাইজটো অলপমান সৰুকৈ লৈছোঁ। আপোনালোকে বইল কৰিও ল'ব পাৰে, তেতিয়া অলপ সাইজটো ডাঙৰ কৰি ল'ব। আৰু তাৰ বাবে প্ৰথমতে মই কেৰাহী এখন পাতি লৈছোঁ আৰু তাত দিছোঁ মিঠাতেল। আৰু মিঠাতেলখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াত মই দিছোঁ পাঁচফোৰণ আৰু এতিয়া ইয়াতে দিম কেইটামান গোটা জিৰা। এয়া মই গোটা জিৰাখিনিও ইয়াতে দি দিছোঁ আৰু নেক্সট দিছোঁ দুখিলা তেজপাত। আৰু এইখিনি অকণমান সময় মই তেলতে লৰাই দিম। এইবাৰ ইয়াত মই দিম পিঁয়াজখিনি, মানে পিঁয়াজটো মই মিহি মিহিকৈ কাটি লৈছিলোঁ আৰু এইবাৰ পিঁয়াজখিনি দি এইখিনিও অকণমান সময় ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। এইখিনি ভালদৰে ভজা হোৱাৰ পিছত মই ইয়াতে আলু আৰু কঁঠালখিনি দি এইখিনি অকণমান সময় লৰাই লৰাই ভাজি ল'ম। এতিয়া ইয়াতে মই দিম সোৱাদ অনুযায়ী নিমখ আৰু নেক্সট মই দিম হালধি আৰু এইখিনি দি অকণমান সময় লৰাই ঢাকনি দি থ'ম। এইফালে এয়া মই আদা আৰু নহৰু অকণমান খুন্দি লৈছোঁ আৰু এইখিনিও ব্যৱহাৰ কৰিম। এতিয়া ঢাকনি গুচাই দিলোঁ, কঁঠালখিনি অকণমান মজিবলৈ আৰম্ভ কৰিছে। এইখিনি আকৌ এবাৰ লৰাই দিম আৰু এইবাৰ মই এয়া আদা আৰু নহৰুখিনি দি দিলোঁ। মানে পেষ্ট বনাই দিলে টেষ্টটো বেলেগ হয় আৰু এনেকৈ দিলে টেষ্টটোৰ এটা বেলেগ হয়। গতিকে এইখিনি দি নেক্সট আৰু এটা মই ইয়াতে দিছোঁ বিলাহী আৰু ডাঙৰ সাইজৰ বিলাহী এটা এনেকৈ কাটি লৈ দি দিছোঁ আৰু এইখিনি লৰাই লৰাই আৰু অকণমান সময় মই এইখিনি ভাজি ল'ম। আৰু কিছু সময়ৰ বাবে এখন ঢাকনি লগাই দিছোঁ। এয়া ঢাকনি গুচাই দিছোঁ। খুব ধুনীয়াকৈ কঁঠাল আৰু আলুখিনি সিজিয়ে গৈছে আমাৰ। এনেকৈ ঢাকনি লগাই লগাই বনালে টেষ্টটো খুব ধুনীয়া হয়। এইবাৰ মই ইয়াতে দি দিম অলপমান পানী, যিহেতু মই অলপমান থুপথুপীয়া কৰিম, গতিকে অকণমান বেছিকৈ পানী দি দিলোঁ আৰু কিছু সময়ৰ বাবে উতল আহিবলৈ এইখিনি ভালদৰে লৰাই দিলোঁ আৰু উতল আহিবলৈ কিছু সময় এয়া ৰাখি দিলোঁ। তৰকাৰীখনৰ পানীখিনিও কমি আহিছে আৰু গোটেই বস্তুখিনি ভালদৰে মিক্স হোৱাৰ পিছত এয়া শেষত মই অকণমান ডালচেনি আৰু ইলাচি সেইখিনিও ভালদৰে খুন্দি ইয়াতে দি দিলোঁ আৰু দিলোঁ দুটা কেঁচা জলকীয়া। যিহেতু মোৰ সৰু ল'ৰা এটা আছে, সিও খাব, গতিকে জ্বলাখিনি মই ভাঙি দিয়া নাই। আৰু এইখিনি ভালদৰে মিক্স কৰি কিছু সময় জুইটো কমাই ৰাখি দিলোঁ আৰু এয়া আমাৰ কঁঠালৰ তৰকাৰী ৰেডি হৈ গ'ল। এনেকুৱাকৈ বনালে
মাংসৰ দৰকাৰে নহয়, খুবেই টেষ্টি হয়। আৰু এয়া শেষত মই অকণমান আপোনালোকক ছাৰ্ভ কৰি দেখাইছোঁ। খুব ধুনীয়াকৈ সিজি গৈছে। ডাইৰেক্টলি আপোনালোকে বইল কৰি পিনে ভাজিও খাব পাৰে, কিন্তু মই এনেদৰে বনালোঁ। খুব ধুনীয়া টেষ্ট। তো আপোনালোকেও বনাই চাওক। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।